বাৰমুডা ট্ৰায়াংগল হৈছে উত্তৰ আটলান্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল, য'ত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক শয়তানৰ ত্ৰিভুজ বা দৈত্য ত্ৰিভুজ বুলিও জনা যায়। মাৰ্কিন নৌবাহিনীৰ মতে বাৰমুডা ট্ৰায়াংগলৰ বাস্তৱ অস্তিত্ব নাই আৰু US বৰ্ড অন জিঅ'গ্ৰাফিক নেমছ নামৰ সংস্থাৰ দ্বাৰা স্বীকৃত নহয়। ভিন্নজনে ইয়াৰ সীমা আৰু শীৰ্ষবিন্দু বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰিছে। পাল্প নামৰ আলোচনীখনৰ 1964 চনৰ এটা সংখ্যাত প্ৰকাশিত ভিনচেণ্ট কড্ডিছৰ এটি প্ৰবন্ধত উল্লেখ থকা অনুসৰি ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা। 1 নম্বৰ ফ্লৰিডা পেনিনচুলাৰ মিয়ামি, 2 নম্বৰ ছান হুৱান আৰু 3 নম্বৰ মধ্য আটলান্টিক দ্বীপ বাৰমুডা। 17 ছেপ্টেম্বৰ 1950 চনত ডামিয়াবি হাৰ্লেট এছ'চিয়েটেড প্ৰেছত প্ৰকাশিত এটি প্ৰবন্ধত পোনপ্ৰথমবাৰৰ বাবে বাৰমুডা ট্ৰায়াংগলৰ কথা উল্লেখ পোৱা যায়। এই ত্ৰিভুজ সম্পৰ্কে বিভিন্ন আলৌকিক বৰ্ণনা শুনা যায়। কিছুমান লেখকে ইয়াৰ সৈতে কাল্পনিক লুপ্ত মহাদেশ আটলান্টিছৰ জড়িত কৰিব বিচাৰে। আন কিছুমানে আকৌ এই পৰিঘটনাৰ বাবে উৰণীয়া চাকিক জগৰীয়া কৰে। অৱশ্যে এই সম্বন্ধে বাস্তৱিক তথা প্ৰাকৃতিক কাৰণো পোৱা যায়। ইয়াৰ ভিতৰত কম্পাছ বৈচিত্ৰ্য, উপসাগৰীয় প্ৰবাহ, মানৱ ক্ৰতি, প্ৰতিকূল বতৰ আৰু এনেধৰণৰ বহুত কাৰণ আছে। বাৰমুডা ত্ৰিভুজত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত এলেন আষ্টিন, USS ক্লাইছছ, কেৰল এ, ডেৰিং ফ্লাইট 19, ষ্টাৰ টাইগাৰ এণ্ড ষ্টাৰ এৰিয়েল, ডগাছ DC-3, KC-135 আদি প্ৰধান। বাৰমুডা ত্ৰিভুজ অঞ্চল বিশ্ব জল পৰিবহণৰ এটি প্ৰধান আৰু অতিকৈ ব্যস্ত পথ। ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দ্বীপসমূহলৈ নিতৌ বহুতো জাহাজ এই পথেৰে অহা যোৱা কৰে। আনহাতে ই ফ্লৰিডা, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ যোৱা এটি বহুব্যস্ত আকাশী পথ। বহু আগৰে পৰা এই অঞ্চলত জাহাজ আৰু বিমান দুৰ্ঘটনাগ্ৰস্ত আৰু অদৃশ্য হৈ যোৱা পৰিঘটনা শুনা যায় যদিও 1945 চনত ফ্লাইট 19 নোহোৱাৰ পৰাহে ই বিশেষ গুৰুত্ব লাভ কৰে। বাৰমুডা ত্ৰিভুজ অঞ্চলটোত পুৰণি আটলান্টিছ সভ্যতাৰ ধ্বংসাৱশেষ এতিয়াও আছে বুলি বহুতেই কয়। আটলান্টিছ সভ্যতাৰ বহু উন্নত প্ৰযুক্তি যিবোৰ বহিৰ্বিশ্বৰ প্ৰাণীৰ সহায়ত বনোৱা বুলি ভবা হয়, সেইবোৰৰ বিভিন্ন পৰিঘটনাৰ বাবে ত্ৰিভুজাকৃতিৰ অঞ্চলটোত কেতিয়াবা হঠাতে কোনো জাহাজ নোহোৱা হৈ পৰে। ডক্টৰ ৰে বাউননে সেই অঞ্চলৰ সাগৰতলিত এক বিশেষ শক্তিদানা পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে এই বিশেষ শক্তিদানাবোৰে মাজে সময়ে বিকিৰণ কৰা শক্তিৰশ্মি ওপৰেৰে যোৱা জাহাজ বা বিমানৰ দিক নিৰ্দেশক প্ৰণালী আৰু আন আন যান্ত্ৰিক বিজুতি ঘটায়, যাৰ ফলত জাহাজ বা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। এই সূত্ৰৰে কোনোৱে বহিঃপ্ৰাণীয়ে জাহাজ বা বিমান অপহৰণ কৰি আন মাত্ৰাৰে লৈ যায় বুলিও ক'ব খোজে। প্ৰসিদ্ধ বিজ্ঞানী গ্ৰেগৰ আৰু গাৰ্ননে আগবঢ়োৱা সূত্ৰ মতে বাৰমুডা ত্ৰিভুজ অঞ্চলটোৰ ওপৰেৰে যোৱা বিমানবোৰ কেতিয়াবা কিছুমান বৈদ্যুতিন কুঁৱলীৰ পাৰিপাৰ্শ্বিকৰ মাজেৰে যাবলগীয়া হয়। 4 ডিচেম্বৰ 1970ত গাৰ্নন আৰু তেওঁৰ দেউতাকে এই অঞ্চলটোৰ ওপৰেৰে বিমান চলাই যাওঁতে এক বিশেষ মেঘৰ মাজেৰে যাবলগীয়া হৈছিল, যি মেঘে আকাশত এক গুহাৰৰ সৃষ্টি কৰিছিল, যাৰ মাজেৰে তেওঁলোকে বিমানখন উৰাবলগীয়া হৈছিল। আকাশী গুহাবোৰত তেওঁলোকে ঘড়ী কাটাৰ বিপৰীত দিশত ঘূৰি থকা ৰেখা কিছুমান দেখিছিল। বিমানৰ দিক নিৰ্ণায়ক যন্ত্ৰপাতিবোৰ কাম নকৰা হৈছিল। আচৰিত অনুভৱ হৈছিল। নিৰ্ধাৰিত গতিবেগেৰে যোৱাৰ পিছতো বিমানখনে 28 মিনিট আগতেই একে দূৰত্ব অতিক্ৰম কৰিছিল, অৰ্থাৎ সময় স্থবিৰ হৈ গৈছিল। এই সময়ৰ পৰিৱৰ্তনটোত তেওঁলোকৰ ঘড়ী আৰু বিমানৰ ঘড়ীটো প্ৰত্যক্ষ কৰিছিল। কিছু সময়ৰ পিছতে সকলোবোৰ যন্ত্ৰপাতি সাধাৰণ হ'বলৈ ধৰিলে আৰু তেওঁলোকে গন্তব্যস্থান মায়ামি উপকূল দেখিবলৈ পালে।